নমস্কাৰ বন্ধুসকল, টাইম পাছ অসমৰ ফালৰ পৰা সকলোকে স্বাগতম। আজি ভাৰতৰ জাতীয় পতাকা সম্বন্ধে কিছু আলোচনা কৰিম। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আমি জাতীয় পতাকাৰ ৰঙৰ বিষয়ে আলোচনা কৰিম। আমাৰ জাতীয় পতাকাৰ ৰং তিনিটা, ক্ৰমে ঘেৰুৱা, বগা আৰু সেউজীয়া। তাৰে গেৰুৱা ৰঙে ত্যাগ আৰু সাহসৰ প্ৰতীক আৰু বগা ৰঙে সত্য আৰু শান্তিৰ প্ৰতীক আৰু ক্ৰমে তলৰ সেউজীয়া ৰঙে বিশ্বাস আৰু শান্তিৰ প্ৰতীক। আমাৰ জাতীয় পতাকাৰ শিল্পীৰ নাম হৈছে পিংগালি ভেংকায়া। এতিয়া জাতীয় পতাকাৰ আকাৰ আৰু আকৃতিৰ বিষয়ে কথা পাতিম। অৰ্থাৎ আমাৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য প্ৰস্থ হৈছে 3:2। অকল আমাৰ দেশ ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ যিকোনো দেশ জাতীয় পতাকা তেওঁলোকৰ দেশৰ ঐতিহ্য, গৌৰৱ আৰু আত্মমৰ্যাদাৰ প্ৰতীক। আমাৰ জাতীয় পতাকাৰ মাজত যি অশোক চক্ৰ দেখা পাওঁ, তাত সৰ্বমুঠ 24ডাল চিন আছে। এতিয়া আমি জাতীয় পতাকাৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথম, জাতীয় পতাকাৰ সোঁফালে কোনো পতাকা উত্তোলন কৰিব নোৱাৰিব। যদি একে শাৰীতে বেলেগ পতাকা উত্তোলন কৰিব লাগে তেন্তে বাওঁফালে জাতীয় পতাকাতকৈ চাপৰত উত্তোলন কৰিব লাগিব। দ্বিতীয়, কোনো ৰাষ্ট্ৰীয় শোক দিৱসত পতাকা অৰ্ধনমিত হ'ব। তৃতীয়, পতাকা উত্তোলন কৰাৰ সময়ত জনতাই শ্ৰদ্ধা প্ৰদৰ্শন কৰিব লাগিব। ইয়াৰ উপৰিও আৰু বহুতো নিয়ম আছে। আমাৰ পতাকা 1947 চনৰ 22 জুলাইত সংবিধানে ভাৰতবৰ্ষৰ পতাকা গ্ৰহণ কৰে। পিছত ক্ৰমে 1947 চনৰ 15 আগষ্টত ভাৰতৰ পতাকা জাতীয় পতাকাৰূপে পৰিগণিত হয়।